তো হাই হেল্ল' নমস্কাৰ বিতুল চৈনাৰী ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ গাইছ মানে কি আজি বিশ্বকৰ্মা পূজা তো বিশ্বকৰ্মা পূজাৰ আপোনালোকক শুভেচ্ছা জনালোঁ তো গাইছ মানে আজি আমি বিশ্বকৰ্মা পূজা যেতিয়া মালা চালা লাগিব বাইকত তো আমি এতিয়া মালা আনিব যাম তো চাই থাকক আমি এতিয়া মালা আনিব যাই আছোঁ তো মালা আনি কেনে তাৰপিছত আমি বাইকখন ধুম এই বাইকখনত পূজা কৰিব লাগিব তো গাইছ তো বলক তে আৰম্ভ কৰোঁ ভিডিঅ'টো আজি সকলোখিনি দেখা পাই যায় থাকিব তো আপোনালোকে চাই থাকক মই এতিয়া যাবলৈ ওলাইছোঁ তো বলক তো গাইছ এতিয়া আমি মালা আনিব যাই আছোঁ তো দোকানত লাগ পাম তো ইয়াৰ চাই থাকক গাইছ ফাইনেলি আমি দোকানত আহি পালোঁ তো চিন্তু ভাইৰ দোকানত আহি পালোঁ তো এয়াই চিন্তু ভাই তো এয়াই আছে চিন্তু ভাই তো চাহ চিন্তু ভাই হয় তো এয়াই আছে তাৰপিছত মালা ল'লোঁ এইখিনি মালা লওঁ তো এয়াই আৰু চাই থাকক এয়াই দোকান গেলামাল দোকান হয় তো ইয়াতে আমি মালাটো ল'ব আহিছোঁ বিশ্বকৰ্মা পূজাৰ তো চাই থাকক তাৰপিছত এইফালে আছে গোটেইখিনি ল'লোঁ এইফালে গাইছ মালা চালা ল'লোঁ ইয়াৰ মালা চালা ল'লোঁ তাৰপিছত এতিয়া আমি ঘৰত যাম যাই কেনে আৰু ঘৰত আপোনালোকক লগ পাই আছোঁ দে বলক গাইছ আমাৰ যুগলে সোমাইছে গাড়ীখন থ'ব ইয়াতে এইখনে আৰু তো গাইছ মানে কি যুগলৰ লগত থাকিলোঁ তো যুগলহঁতৰ ঘৰতে আছিলোঁ মই তাৰপিছত এতিয়া মই বিশ্বকৰ্মাটো ইয়াতে কৰিম বুলি ভাবিলোঁ তো কৰিম আৰু তে চাই থাকক গাইছ এতিয়া পানী মাৰা কথা গাইছ চাই থাকক ভিডিঅ'টো শেষলৈকে মই মজাকৈ দেখাম আৰু ইয়াতে কাৰখন ধুই লওঁ তাৰপিছত ইপিনে আছে বাইক তো সেইখিনি দুয়োটা ধুই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ চাবোন মাৰি আছে আমাৰ যুগলে চাবোন তাবোন দি লৈছে তো মানুহবিলাকে যেনেকৈ ধুই নাই চাবোন তাবোন মাৰি কিনে তো গাড়ীখনৰ চাবোন মাৰি কিনে পূৰা ধুই আছে আৰু চাফ চেম্পু কোনে তো এয়া আৰু চাই থাকা বাইক আৰু কাৰখনত ধোৱা হ'ল তো ইয়াৰ কাৰখনত ধোৱা হ'ল তো এতিয়া পূজা কৰিব লাগিব পূজাত পূজা কৰা আপোনালোকক দেখাই আছোঁ তো এয়াই সকলো এয়া আমাৰ গাইছ যুগলে বাইকখনত মালা লগালে মানে ধুনীয়াকৈ সজাইছে আৰু বাইকখন গাইছ মানে কি পূজাত দুবৰি বন লগাইছে সেইকাৰণে আমি দুবৰি বন বিচাৰি যাই আছোঁ তো যুগল হাত তাতে বোলে আছে তো সেইখিনি দুবৰি বন ল'ব যাই আছোঁ তো ইয়াৰ চাই থাক তো গাইছ ফাইনেলি আহি পালোঁ মানে দুবৰি বন বিচাৰি আছোঁ তো মানে কি পূজাত লগা হৈছে সেইটো কাৰণে দুবৰি বন বিচাৰিব আহিছোঁ পাইছা না ভাই পাইছা দে ছিঙি থাকা তো গাইছ ইয়াই দুবৰি বন বিচাৰি আছোঁ তো পালোঁ দুবৰি বন পূজাত লগা হৈছে বিশ্বকৰ্মা পূজাত তো ইয়াৰ তো গাইছ এইখিনি ল'লোঁ আমি দুবৰি বন চাওক দুবৰি বন ল'লোঁ তো আৰু যাই থাকোঁ নে কি কয় ভাই এয়াই ফাইনেন্সিয়াল ইয়াতে কণ্টেক্ট কৰিলে পাব তো এই নাম্বাৰ দিয়া আছে তো ইয়াৰ বৰতলা হাইস্কুল চকতে ইয়াতে পাব সন্মুখতে তো চাৰিআলি হয় ইয়াতে পাব তো ফাইনেন্সিয়াল লাগিলে ইয়াত কণ্টেক্ট কৰিব গাইছ মানে পূজা পাঠ চলি আছে এই আমাৰ পূজাৰী দেৱে তো পূজা পাঠ কৰি আছে তো এয়াই আৰু গাইছ তো গাইছ
গাইছ মানে কি আমাৰ পূজা পাঠ চলি আছে ইয়াতে তো পূজা পাঠ কেনে ইয়াতে কৰি কেনে তো আমি আইগাথুৰিতো যাম আইগাথুৰিত এটা গণেশ মন্দিৰ আছে তাতো যাম তো মোৰ লগত যাব যুগলে তো ইয়া আছে যুগলে ব্ৰ যাব আৰু ইফালে আছে লগ মোৰ বন্ধু হয় তো ই থাকিব বাৰু আমি দুয়োটা যাম যুগল আৰু মই তো আপোনালোকক সকলোখিনি দেখাই যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে উপভোগ কৰক চাওক নে কি কয় তো বলক গাইছ মানে কেশৱ দাদাৰ দোকান আছে বৰতলা হাইস্কুল চকত তো ইয়াত মানে অনলাইনৰ কাম চলে তো কোনোবাই যদি অনলাইনৰ কাম কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত নাম্বাৰ চাম্বাৰ দিয়া আছে তো ইয়াত যাই কেনে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু অনলাইনৰ কাম কৰিব পাৰিব দোকানত তো কি খবৰ পাছে আছোঁ ভালে ঠিক আছে কেতিয়া আহিলে তুমি এই জাষ্ট আহিছোঁ মাত্ৰ গাইছ মানে কি এই কেশৱদাৰ দোকান হয় তো ইয়াত সকলোখিনি পাব তো কৈ দিয়া কি কি পাব হয় নমস্কাৰ মই কেশৱ বৰ্মন মোৰ এখন ষ্টুডিঅ'ৰ এটা মোৰ চি এছ চি চেণ্টাৰ এটা আছে আপোনাৰ হাইস্কুল চক বৰতলা বুলি হয় ইয়াতে ইয়াত আপোনাৰ লাইচেঞ্চ ইঞ্চুৰেঞ্চ পৰিবহণৰ যিকোনো কাম যিকোনো অনলাইন ইনকাম টেক্স ফাইল তাৰপিছত GST গাড়ী পৰিবহণৰ কাম যিকোনো অনলাইন বেংকিং সেৱা তাৰোপৰি যিকোনো প্ৰাইভেট জব বা আপোনাৰ যি গভমেণ্ট জববিলাক ওলায় সেইবিলাক এপ্লাই কৰিব পৰা যায় আৰু মোৰ ইয়াত তাৰোপৰি আপোনাৰ প্ৰেছৰ কামো কৰা যায় আৰু চিঠি আৰু বিয়াৰ চিঠি ভোজৰ চিঠি বা পোষ্টাৰ বেনাৰ যি লাগে মানে সকলো ইয়াত পোৱা যায় কাপ প্ৰিণ্টিঙৰ পৰা আপোনাৰ টি-চাৰ্ট প্ৰিণ্টিং লাগে যি লাগে চব পোৱা যাব আৰু ইয়াত কম্পিউটাৰৰ ৰিলেটেড যিকোনো চাৰ্ভিচ পোৱা যায় যদি আপোনালোক যদি প্ৰয়োজন আছে থাকে কেতিয়াবা আপুনি কনজিউম কৰিবলগীয়া হয় মোৰ ফোন নাম্বাৰটো মই কিছু গতিক দি দিম তো আপোনাক ডিছক্ৰিপশ্যনত দি দিম বাৰু তো গাইছ মানে কি অনলাইনৰ কাম যদি কৰিব লগা আছে তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত আপোনালোকক ডিছক্ৰিপশ্যনৰ নাম্বাৰটো দি দিম তো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব তো কেশৱ দাদাৰ দোকানত আহিব পাৰিব তো সকলোখিনি গম পাব তো এয়া এইটো হৈছে আপোনাৰ CSC ইঞ্চুৰেঞ্চ আপোনাৰ ইঞ্চুৰেঞ্চ আমাৰ ইয়াত ৰিলায়েন্স আছে HDFC আছে চলা মটৰ্ছ আছে পাঁচটামান মানে ব্ৰেণ্ডেড কোম্পানী আপোনাৰ ইয়াত CSC আণ্ডাৰত তেনেকৈ আপোনাৰ ইঞ্চুৰেঞ্চ কৰা যায় যিকোনো গাড়ী মটৰ বাইক দোকান হেল্থ ইঞ্চুৰেঞ্চ চবখিনি পলিচি কৰা যায় তাৰোপৰি এইখন হৈছে আপোনাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ যিটো আপোনাৰ দ্বিতীয় ছাৰ্ভিচ আছে দ্বিতীয় ছাৰ্ভিচৰ পৰা এখন আপোনাৰ CSC থ্ৰুৰ পৰা এখন দিছে সেইদিনা চাৰ্টিফিকেট হ'ল এইখন আপোনাৰ ডিষ্ট্ৰিক্টৰ 5জনক দিছিলে প্ৰথম আৰু প্ৰথম সেই 5জনৰ ভিতৰত মোক কৰিছে এইখন এইটো মানে ধৰক পৰিবহণৰ যিকোনো কাম হয় ধৰক ড্ৰাইভিং লাইচেঞ্চ লাগে আপোনাক পাৰ্মিট লাগে বা ৰোড টেক্স লাগে যিকোনো যি মানে সকলোখিনি পাব তো কণ্টেক্ট কৰিলে হ'ল ডিছক্ৰিপশ্যনৰ নাম্বাৰটো দিয়া থাকিব তো আপোনালোকে যদি প্ৰয়োজন হয় তো লাগে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰিব কণ্টেক্ট কৰিলে আপোনালোকে পাই যাব হয় তো ইয়াৰ তো গাইছ আমি যাই আছোঁ আইকাথুৰি এতিয়া মোৰ লগত আছে যুগল তো আমি ভিডিঅ' যাই আছোঁ আইকাথুৰি তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে মই দেখাই যাই থাকিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি যাই আছোঁ গাইছ চাই থাকক তো গাইজ ফাইনেলি আমি আহি পালোঁ গণেশ মন্দিৰ এয়াই গণেশ মন্দিৰ হয় গণেশ মন্দিৰ তো বলক গণেশ মন্দিৰটো চাওঁ বলক নে কি তো গাইজ মানে কি আমি ধূপ চাকি এইবিলাক দোকানত কিনি ল'লোঁ তাৰপিছত সেৱা এটা লৈ লওঁ তাৰপিছত আপোনালোকক দেখাই যাই থাকিম ভিডিঅ'বিলাক নে কি হয়
পৰা আহিলোঁ তো ভিডিঅ'টো চাই যদি ভাল পালে তে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিৰ ভিডিঅ'তে এইখিনি তো আজিলৈ বাই বাই